নমস্কাৰ বন্ধু বান্ধৱীসকল নৱতক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তো বেছি দেৰি নকৰি আজিৰ প্ৰথম খবৰটিলৈ আগবাঢ়িছোঁ। ইউটিউবাৰ ভূষণ পাঠকৰ ইউটিউব জাৰ্নিৰ ওপৰত আধাৰিত এটি গীত মুকলি কৰিছে। গীতটিৰ নাম হৈছে মই উল্কা, য'ত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুদাই। বাকী গীতটি মই বাৰু শুনিলোঁ, ভালেই লাগিছে। বাকী আপোনালোকে শুনিলে নে নাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বাকী এতিয়া দ্বিতীয় খবৰটিলৈ আগবাঢ়িছোঁ। ইউটিউবাৰ আইচস্পীডে নতুন মিউজিক ভিডিঅ' এটা ৰিলিজ কৰিছে। যোনে আইচস্পীডক চাই ভিডিঅ'টো চাইছে চাগে, তথাপিতো মই এবাৰ আপডেটটো দি থ'লোঁ যাতে যোনে চোৱা নাই ভিডিঅ'টো এবাৰ গৈ চাব পাৰে। তেতিয়াহ'লে নেক্সট খবৰটিলৈ আগবাঢ়িছোঁ। ইউটিউবাৰ পুৰৱ জায়ে ট্ৰেটাছ শ্ব'ৰ ওপৰত এটি ৰ'ষ্টিং ভিডিঅ' দিব। যোনে ট্ৰেটাছ শ্ব' চাইছে পুৰৱ জাক চিনি পাইছেই চাগে। সেই ট্ৰেটাছ শ্ব'খনত পুৰৱ জাৰ লগতে বহুতো ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ আৰু চেলিব্ৰিটিও আছিল। ট্ৰেটাছ শ্ব'খন মই ফ'ল' কৰিছিলোঁ যিহেতু পুৰৱ জা এজন ভাল প্লেয়াৰ আছিল, লগতে পুৰৱ জাৰ গেম প্লে মোৰো ভাল লাগিছিল। পিছত পুৰৱ জাই জিকিব বুলি ভাবিছিলোঁ, কিন্তু নিজিকিল। কিন্তু এতিয়া শ্ব'টো শেষ হোৱাৰ পিছত ট্ৰেটাছ শ্ব'ৰ ওপৰতে এটা ৰ'ষ্টিং ভিডিঅ' দিব বুলি ইনষ্টা ষ্টৰীত এটা আপডেট দিছে। আপডেটটো মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই লওক। এতিয়া নেক্সট খবৰটিলৈ আগবাঢ়িছোঁ। টেকনিকেল জ্ঞান নামৰ ইউটিউব চেনেলটোত তেওঁলোকে এটা টীম বনাই আছে, য'ত তেওঁলোকক টেকনিকেলি কাম কৰা মানুহৰ দৰকাৰ হৈছে। কোনোবা যদি আগ্ৰহী নাইবা টেকনিকেলি কাম জানে নিশ্চয় এপ্লাই কৰক, কাৰণ ইমান ডাঙৰ চেনেল এটাৰ লগত কাম কৰাৰ অপৰচুনিটি পোৱাটো বহুত ডাঙৰ কথা। তেওঁলোকৰ ইনষ্টা ষ্টৰী আপডেটটো মই স্ক্ৰীণত দিছোঁ, আপোনালোকে চাই এপ্লাই কৰিব পাৰে। তেতিয়াহ'লে আৰু নেক্সট খবৰটোলৈ আগবাঢ়িছোঁ। নেক্সট খবৰটো আহিছে টুইটাৰৰ ফাউণ্ডাৰ জেক ডৰ্ছেৰ পৰা। জেক ডৰ্ছে জনাইছে যে টুইটাৰে অতি সোনকালে নিউ মেছেজিং এপ এটা লঞ্চ কৰিবলৈ ওলাইছে। এপটোৰ নাম হৈছে বিটছেট, য'ত এপটো ইউজ কৰিলে কোনো ধৰণৰ ইণ্টাৰনেটৰ দৰকাৰ নহয়। আৰু জনাইছে যে এপটো অকল ব্লুটুথেৰে কাম কৰিব আৰু ডাইৰেক্ট পেয়াৰ টু পেয়াৰ মেছেজিং এপ্লিকেশ্যন হ'ব। বাকী এপটো কেতিয়া লঞ্চ কৰে ডেটটো এতিয়ালৈকে মুকলি কৰা নাই। ডেটটো মুকলি কৰাৰ লগে লগে মই নেক্সট আপডেটত দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।